গাইজ ফাইনেলি আমি কলেজৰ ভিতৰত সোমাই গ'লোঁ মানে এইখন আছিল আমাৰ ড্ৰিম কলেজ গাইজ এইটো চাওক কালি আমাৰ ঘৰত দিছিল মাৰি পেলাইছিল এইটো চাওক টিকলা তোকচোন চিকেন চাওমিন অঁ ভিডিঅ' মানে আমাৰ আগৰ কলেজটোত আহি কিনে ভাল লাগিছে মানে আগৰ চব মেমৰিজবিলাক মনত আহি Hey guys, hello and welcome to my YouTube channel Queen Barsha Vlog. So guys, কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে পুৰা আছে So guys আজিৰ লুকটো চাই কিনে আপোনালোকে ভাবিব পাৰে ডিফাৰেণ্ট লুক তো আজি হ'ল মোৰ ফাৰ্ষ্ট ডে অফ কলেজ তো আজিৰ ব্লগটো এইটোৱে হ'ব যে কলেজ ডে ফাৰ্ষ্ট ডে অফ কলেজ তো গাইজ চাই দিব ভিডিঅ'টো So guys, এইখনে হ'ল মোৰ কলেজ হেণ্ডি কলেজ মানে সন্দিকৈ ছোৱালী মহাবিদ্যালয় গাইজ ফাইনেলি আমি কলেজৰ ভিতৰত সোমাই গ'লোঁ মানে এইখন আছিল আমাৰ ড্ৰিম কলেজ তো এতিয়া লাগিছে মানে ড্ৰিম কাম ট্ৰু তো কেনেকুৱা লাগিছে কলেজত বহুত ভাল লাগিছে সপোন আছিল এইখন কলেজত পঢ়িবলৈ বহুত ড্ৰিম আছিল যে হেণ্ডি কলেজত পঢ়িম এণ্ড ফাইনেলি আজি আহিলোঁ চ' গাইজ এইখনে আৰু কলেজ হাই ব্লগ বনাবলৈ আৰম্ভ দেখো হাই হাই আহিছা অঁ এতিয়া আমাৰ ক্লাছ চাছ খতম হৈ গ'ল তো এতিয়া আমি মানে এনেই কলেজখন ঘূৰি আছোঁ তো আপোনালোকক দেখাইছোঁ খাই ৰেডি তো গাইজ চাওক আৰু এইটো বহুত ভুলভুলীয়া জাগা কাৰণে এইটো কি হয় এইটো পলিটিকেল চায়েন্স তই হেৰিত অহা নাইতো বা তাই জানো কিবা চাবা আহিছিলে চাওক গাইজ কিমান ৰাস্তাৰ ঘূৰি আছে সংস্কৃত গাইজ চাওক কিমান ভুল ভুলে সোমাই কিমান জাগা কি ওলাই গ'লো আৰু গাইজ এইখিনি হ'ল আমাৰ ফ্ৰণ্ট সেইটো ইংলিছ আৰু এইটো ফ্ৰণ্ট এই সেইখনৰ দীঘলী পুখুৰী পুৰা লাইন পাতি যাই আছে যে কিবা খাব দিব নেকি পুৰা লাইন পাতি আছে একদম শুনিছোঁ So guys, exam চলি আছে এতিয়া guys চাকচোন কৰ গলি এইবিলাক গুফাই দি চাওক তো উঠাইছোঁ দেখোন হাই মই ফাৰ্ষ্ট আহিছোঁ গাইজ মানে ইমানে হেঁচা ঠেলা আৰু মই চশমা পিন্ধি নহয় নেদেখা টাইপে হৈ গৈছোঁ হ'ব এই মানে একদম কলেজ নহয় তাই জানো ক'ৰবাত কিবা চাবাহে আহিছে ন ফুৰিব আহিছে সেনেকৈ আছে এইটো দেখা এইটো দে আকৌ কিয় এতিয়া কিয় আমি কি তোৰ গ্লাছখন কি ক'ম নিৰালি কি হ'ল চবৰে নাকৰ ফুটা দেখাই দিছোঁ গাইজ এইটো চাওক কালি আমাৰ ঘৰত দিছিল মাৰি পেলাইছিল এইটো চা Oh my god, guys. সংগীতা ইয়াতে কি কৰি আছে ৰে এইটো এইটো নহয় মই দেখাই আছে
কোনটো সংগীতা অ' ৰে সংগীতা ইয়াতে কেনেকৈ মৰিল তাই ঐ তোক এইমাত্ৰ মই দেখা পাইছিলোঁ ইয়াতে জকাটো ইয়াতে কেনেকৈ জিন্দা হ'লি চাইন্সৰ এইবিলাক চাইন্সৰ আমি এনেই এতিয়া বাহিৰত আহিছোঁ জয়শ্ৰী নাই তাতে বহি আছে মা ব্লগ বনাই বনাই বোলে মই গাড়ী দি উৰি গ'লোঁ তো গাইছ আমি এতিয়া খাব আহিছোঁ অঁ নহয় ফটো উঠিব আহিছোঁ আমি ইয়াতে অঁ নহয় ফটো উঠিব আহিছোঁ অঁ নহয় ব্লগ বনাব আহিছোঁ তাই ডাবল ডাবল ফটো উঠি আছে এই চবতে খালি হাই 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 বাহিৰে তই কিবা কবি নেকি গাইছ এইজনী আৰু মোৰ নিউ ফ্ৰেণ্ড তই হাই কৰি দিয়া হাই আকৌ ব্লগ আকৌ ব্লগ অঁ আকৌ ব্লগ কিমান চাবা তো গাইছ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যাতে ধুনীয়া ধুনীয়া ছোৱালী চাই দেখিব পাৰে গাইছ আমি এতিয়া যাই আছোঁ আমাৰ আগৰ কলেজত ন তো গাইছ আমি এতিয়া যাই আছোঁ আমাৰ আগৰ কলেজত যোনটো হ'ল পাণবজাৰ কলেজ তো আজি আমি এতিয়া তাতে যাই আছোঁ তো চাই দিব ভিডিঅ'টো তেওঁলোকে তো গাইছ চাওক নাৰিকলৰ দোকানীয়ে মানে নাৰিকলৰ দোকান খুলি লৈছে কি মজাকে তো গাইছ এইখনে হ'ল আমাৰ আগৰ কলেজখন বন্ধ থকা বুলি ভাবিছিলোঁ হাই হাই খুৰা অঁ ইয়াতে পঢ়িবলৈ লাগিছে চ' গাইছ এইখনে আছিল আমাৰ কলেজখন আৰু ইয়াতে পঢ়িছিলোঁ অঁ মই আগতেও ইয়াতে ব্লগ বনাইছোঁ তো মেমহঁতৰ আমি এক্সপ্ৰেশ্যনটো চাওঁ নে কি কোৱা তুমি হৈছে দেই মোবাইলটো আমাৰ আগৰ মেম পিন্ধি আমি গৈছিলোঁ ৰে আগতে কি মজা লাগিছিল এনে নাই আকৌ বহুত দৌৰা দৌৰি দৌৰা আমি খালি এইখিনিৰ পৰাই গাইছ ইপিনৰ পৰা আমি মানুহ চাইছিলোঁ অঁ সেইকাৰণে এটা তক্তা লগাই দিছে অঁ মানে যি নহয় কিয় আগৰ কলেজখন মানে বেষ্ট আছে হয় কি নহয় বহুত মানে আগতে বহুত মস্তি লাগিছিল মানে ইয়াতে বহুত আমি লেকচাৰ মাৰি থাকোঁ আৰু মেমবিলাকৰ লগতো ভাল লাগিছিল আৰু মানে মানে আহি কেনে ভাল লাগিছিল চব ফ্ৰেণ্ডছবিলাকক বা তেতিয়া আমি গোটেইবিলাক ফ্ৰেণ্ডে মানে গৈছোঁ গোটেইবিলাক বেলেগ বেলেগ খালি আমি একেলগে আছোঁ আৰু বাকীবিলাক চব বেলেগ বেলেগ এইখিনি কিমান দৌৰা দৌৰি কৰিছিলোঁ ত' এইটো হ'ল আমাৰ আগতে আমাৰ ৰুমটো আছে মানে আমাৰ আগৰ কলেজটোত আহি কেনে ভাল লাগিছে মানে আগৰ চব মেমৰিজবিলাক মনত আহি গৈছে নাকান্দো আৰু হাই হাই দিয়া হাই বাই 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 কোৱা বাই হ'ল টিকলা তোকচোন চিকেন চাওমিন অঁ ভিডিঅ' কি খাইছা চাওমিন ইগন'ৰ কৰি দিছে লগ গাইজ আমাৰ স্কুলৰ এইবিলাক টেলেণ্ট বাহ হ'ব 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 হাতখন ধুই পেলাই ভাত নাস্তা খাব খানা খাবা চামুচ দি খাব সি হ'লেও নাকৰ ফুটা ঢাকাই দিছ আমি এতিয়া কলেজৰ পৰা ওলাই এতিয়া যাই আছোঁ আমাৰ কলেজ বৰ্তমানৰ কলেজখনত আৰু এতিয়া আমাৰ এতিয়া ক্লাছ আছে তো এতিয়া তাৰপিছত যাই আছোঁ কেনেকুৱা কৰে সেইজনী চাচোন এইটো হ'ল আমাৰ কেণ্টিন এক যেতিয়াই দেখা পাব তেতিয়া এইটোৱে দেখা পাব 2 টকা আছে অঁ আমাৰ কেণ্টিনত কি কি পায় ক চব পায় আমাৰ কেণ্টিনত কি
কি পায় আমাৰ কেণ্টিনত মানে চব পায় চব পায় ম'ম' নাপায় ফুচকা নাপায় পিজ্জা নাপায় বাৰ্গাৰ নাপায় কিন্তু চব পায় বাৰ্গাৰ পায় নেকি সেইদিনা দেখা পাইছোঁ বদনাম নকৰিবা বাৰ্গাৰ পায় খাব পাৰিবা আহিলে আৰু কি পায় আৰু চাওমিন কি একদম ভাল নালাগে কালি দিম চিঙৰা পায় ঠাণ্ডা চিঙৰা কৰিম আৰু কাগজখন যে অনা নাই আৰু হেৰি পায় বেচেৰি কৈ আছে কৈ যোৱা আৰু পায় চিঙৰা ঠাণ্ডা থাকে আৰু ঠাণ্ডা চিঙৰা বহুত ধুনীয়া লাগে খাই কাৰণে আপোনালোকে আহিলে খাব পাৰিব আৰু আজি আচাৰো দিছে লগত আচাৰ দিছে কোনোবা দিনা মানে হেৰি চচ দিয়ে চব আৰু যদি আপোনালোকৰ মেনুখন ভাল লাগিল তে কেতিয়াবা আহিব পাৰে আমাৰ কেণ্টিঙত আৰু খাব পাৰিব আমি ফ্ৰীতে দিব নাই ফ্ৰীতে দিব নোৱাৰোঁ আমাৰে পইচা নাথাকে ফ্ৰীতে দিব নোৱাৰোঁ গাইজ কি মজা দিছে ন নতুন হাই গৈ দিয়া হাই চ' গাইছ এইকেইটা মোৰ নতুন ফ্ৰেণ্ড হ'লে গাইছ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি আপোনালোকৰ চাই ভাল লাগিল তেন্তে ভিডিঅ'টো কৈ দি লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ বাই গাইছ লাভ ইউ অল অহা নাই যে